নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আৰু চাৰিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু সেই প্ৰশ্নকেইটা মই আপোনালোকক জনাম। প্ৰথম প্ৰশ্নটো হ'ল অৰ্থশাস্ত্ৰৰ লিখক কোন? অৰ্থশাস্ত্ৰৰ লিখক হ'ল কৌটিল্য। আৰু এই কৌটিল্যৰ আন এটা নাম আছিল বিষ্ণুগুপ্ত আৰু লগতে তেওঁক আকৌ চাণক্য বুলিও জনাজাত। গতিকে এইখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট প্ৰশ্নটো হ'ল ৰাজতৰংগিনী কোনে লিখিছিল? ৰাজতৰংগিনী লিখিছিল কবি কলহনে আৰু কলহন আছিল কাশ্মীৰৰ কবি। এইটো এটা বিভিন্ন কম্পিটিটিভ এক্সামত অহা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰপিছৰ প্ৰশ্নটো হ'ল ৰঘুবংশমৰ ৰচক কোন? ৰঘুবংশম হ'ল কালিদাসৰ এখন বিখ্যাত গ্ৰন্থ। কালিদাসৰ নাম আপোনালোকে নিশ্চয় শুনিছে। তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল হৰ্ষচৰিত কোনে লিখিছিল? হৰ্ষচৰিত লিখিছিল বাণভট্টই। আমি সৰুতেই পঢ়ি আহিছোঁ এইখিনি কথা, কিন্তু এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে। ধন্যবাদ।